फकिरागामनि सान्दालटारियाव एनडिएनि बिजाथि जयन्त बसुमतारीनि जानानै बिसायख'थियारि फोसावथाय मन्थ्रि अशोक सिंघालनि दिनै क'क्राझार जिल्लानि सान्दालटारियाव क'क्राझार लकसभा बियाबनि इउपिपिएल एबा एनडिएनि बिजाथि जयन्त बसुमतारीनि जानानै आसाम सोरखारनि केबिनेट मन्थ्रि अशोक सिंघालआ फोसावथाय खालामो। नाथाय बिसायख'थियारि फोसावथायनि मुङाव फरायसाफ्रा क्लास खालामनायनिफ्राय जानगाराव थांनायखौ नुनो मोन्दों। फरायसालिनि लांगोनायावनो हेलिपेड बानायनायनि थाखाय फरायसालिनि फरायसाफोरखौ फोरोंनायाव जेंना नुजाथिदों होनना जायगानि सांग्रां सुबुंफ्रा अजद खालामदों। बिसायख'थियारि फोसावथायाव बाहागो लानानै इउपिपिएलनि बिजाथि जयन्त बसुमतारीया गोबां भटनि फारागआव देरहागोन होनना मन्थ्रि अशोक सिंघालआ खौरांगिरिनि सिगाङाव फोरमायो। ট্ৰেক্টৰৰ ছবিৰ প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত এজিপি সমৰ্থিত ইউপিপিএল দলৰ প্ৰাৰ্থী ট্ৰেক্টৰৰ ছবিত বিজয় হ'ব। ইতিমধ্যে মানে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ বিজেপি ইহঁতৰ নিৰ্বাচনী প্ৰচাৰ চলি আছে। আপোনালোক ইউপিপিএল দলৰ ফালৰ পৰা কেনেকৈ ৰাজ্য সঁহাৰি পাইছে? বিজেপি সমৰ্থিত এজিপি সমৰ্থিত ইউপিপিএল দলৰ প্ৰাৰ্থী ট্ৰেক্টৰ ছবিত বিপুল সঁহাৰি ৰাইজৰ পাই আছে। ইতিমধ্যে নৱকুমাৰ শৰণীয় নিশাৰ ভাগত ব্যাপক প্ৰচাৰ চলি আছে। চবেতো কৰিব না, নিৰ্বাচন খেলিছে, এতিয়া প্ৰচাৰটো চবে কৰিব, কিন্তু ভোট ৰাইজে কাক দিয়ে এইটোহে ডাঙৰ কথা। হ'ব স্যার, বিপিএফ আৰু ইউপিপিএল মানে বিস্তৃত কল্যাণ গঢ়াৰ কাৰণে বিজেপিৰ লগত আলোচনা হৈ আছে। কোনো আলোচনা নাই, বিপিএফৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। আজি আমাৰ কৰাইটাৰী ভিজিডিচিত আমাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘাল ছাৰ আমাৰ ইয়াত আহি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে আৰু ইয়াত ৰাইজে বিপুল সঁহাৰি জনাইছে। আমি আশাবাদী আমাৰ ৰাইজে উন্নয়নৰ খাতিৰত স্থায়ী শান্তিৰ খাতিৰত এইবেলি আমাৰ বিশেষকৈ আমাৰ মাইনৰিটিৰ যিবিলাক ভোটাৰ ৰাইজ আছে সেই ভোটাৰ ৰাইজে আমাৰ ইউপিপিএলক একচেপ্ট কৰিছে, অন্তৰৰ পৰা একচেপ্ট কৰিছে আৰু ইহঁতে নিজৰ নিজৰ ডেভেলপমেণ্টৰ মানে খাতিৰত নিজৰ অঞ্চলৰ স্থায়ী শান্তিৰ খাতিৰত ইহঁতে আমাৰ এইবাৰ ট্ৰেক্টৰ ছবিত জয়ন্ত বসুমতাৰীক বিপুল ভোটে মানে ভোটদান কৰি জয়যুক্ত কৰিব বুলি আমি আশাবাদী। সঁহাৰি আৰু চবতকৈ ডাঙৰ কথা, মই তিনিচুকীয়া জিলাৰ ডুমডুমাৰ বিধায়ক আৰু এটা সময়ত অসমৰ অন্য জিলাবিলাকৰ এটা সাম্যক ধাৰণা আছিল যে বিটিআৰ অঞ্চল মানে অশান্ত জৰ্জৰ অঞ্চল, ঘৰৰ মানুহেও পটককৈ এইবিলাকত ফুৰিব আহিলে মানে অলপ হ'লেও আপত্তি কৰা আমি পাইছোঁ। কিন্তু আজি সম্পূৰ্ণ এটা বিপৰীত ছবি, ইমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া বাতাবৰণ, কোকৰাঝাৰ টাউনত 9টা 10টালৈকে দোকান খোলা পাইছোঁ আমি। এইটো কোকৰাঝাৰৰ কাৰণে সপোন বুলি ক'ব লাগিব। আৰু এই স্থায়ী শান্তি যি ইয়াত প্ৰতিষ্ঠা হৈছে একমাত্ৰ মোদীজী, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ সবল নেতৃত্বৰ বাবে আজি বিটিআৰ অঞ্চলত স্থায়ী শান্তি প্ৰতিষ্ঠা হৈছে। আৰু শান্তি প্ৰতিষ্ঠা হোৱাৰ লগে লগে ইয়াত উন্নয়নৰ কামো আৰম্ভ হৈছে, ৰাস্তা ঘাট নিৰ্মাণ হৈছে, দলং নিৰ্মাণ হৈছে। কোকৰাঝাৰ টাউনতে যদি আপুনি চাবলৈ যায় ডাঙৰ ডাঙৰ বিল্ডিং এতিয়া নিৰ্মাণ হৈ আছে। তাৰমানে যিসকল ব্যক্তি কোকৰাঝাৰৰ পৰা লাহে লাহে শ্বিফ্ট হ'বলৈ আৰম্ভ হৈছিল তেওঁলোকে আকৌ ঘৰমুৱা হ'বলৈ আৰম্ভ কৰিছে। গতিকে এইটো বিটিআৰৰ কাৰণে বহুত মানে পজিটিভ কথা বুলি ক'ব লাগিব। আৰু মই ভাবোঁ ইয়াৰ যিসকল বাসিন্দা, ইয়াৰ যিসকল ৰাইজ, তেওঁলোকে সম্পূৰ্ণৰূপে বুজি উঠিছে যে আমি মোদীজীক আৰু ষ্ট্ৰং কৰিব লাগিব, তৃতীয়বাৰৰ কাৰণে তেখেতক প্ৰধানমন্ত্ৰী বনাব লাগিব, ইউপিপিএলক ষ্ট্ৰং কৰিব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ষ্ট্ৰং কৰিব লাগিব বুলি ইতিমধ্যে ইয়াৰ ৰাইজে এটা সিদ্ধান্ত লৈছে আৰু তাত কোনো সন্দেহ নাই। স্যার, ইতিমধ্যে ইয়াত এটা মানে বড়োবোৰৰ এটা ৰাজনীতি চলে কোকৰাঝাৰ, বিশেষকৈ কোকৰাঝাৰ লোকসভা সমষ্টিত, যে ইউপিপিএল বা বিপিএফৰ যদি প্ৰাৰ্থী জয়ী হয় তেনেহ'লে মানে পৃথক বড়োলেণ্ডৰ দাবীটো আকৌ শক্তিশালী হ'ব। এই ক্ষেত্ৰত কি ক'ব? নহয়, যিটো বিটিআৰতো ইউপিপিএলৰ চৰকাৰ আছে, ভাৰতীয় জনতা পাৰ্টি ইয়াত সহযোগী, ক'তোতো তেনেকুৱা দাবী উঠা আমি দেখা নাই। এইটো কিছুমান মানুহৰ পলিটিক্স আছিল, সেই পলিটিক্সটো এতিয়া শেষ হ'ল। এতিয়া বিটিআৰ মানে বড়ো জনগোষ্ঠী হওক বা অন্যান্য জনগোষ্ঠী সকলোৱে সমিল মিলেৰে অসমৰ উন্নয়নৰ কাৰণে, বড়োলেণ্ডৰ উন্নয়নৰ কাৰণে কাম কৰিছে আৰু মই ভাবোঁ সেইটোৱে সকলোৰে মংগলৰ কথা।